নমস্কাৰ বন্ধুসকল, আজি মোৰ বাবে এটা বিশেষ দিন। মানে এদিন দুদিনকৈ আজি 20টা বছৰ পাৰ কৰিলোঁ। অৰ্থাৎ আজিৰ দিনটোতে মানে মই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলোঁ। বাৰ্থডে বনোৱা নহ'ল, কিন্তু এটা বিশেষ বস্তুৱে মোক বহুত আকৰ্ষণ কৰিলে। মানে লগৰ দুটামান আহিছিলে বাৰ্থডে বুলি, আৰু এটা আচৰিত গিফ্ট দিছিলে। ভিডিঅ' কৰি থৈছিলোঁ, মানে লগৰ এটা ভিডিঅ' কৰিছিলে, গতিকে সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চাওক কেনেকুৱা পাই জনাব। কিন্তু বিশেষ ভিডিঅ' বনোৱা নহ'ল, কিন্তু সেই গিফ্টটোৱে মানে মোক বহুত আকৰ্ষিত কৰিলে। সেই আপোনালোকৰ আগতে শ্বেয়াৰ কৰিছোঁ, গতিকে চাওক কেনেকুৱা পাই গিফ্টটো। সেইটো গোটেইখিনিয়ে ফালৰ পৰা দেই, চবে মিলাই পেলাই দিছোঁ। লাহেকৈ উলিয়া। অঁ ঐ দোস্তি ৰাতি পঢ়োঁতে তোৰ মূৰটো গৰম হ'ব পাৰে ন, সেইকাৰণে অকণ লগাই